হ'বলগীয়া বিজ্ঞান পৰীক্ষা এইচএছএলচি পৰীক্ষা বিজ্ঞান পৰীক্ষা মানে কাকত ফাদিল হোৱাত সামাজিক মাধ্যমত ভাইৰেল হোৱাত যোৱা নিশা ৰাতি প্ৰায় 11টামান বজাত সেবাই পৰীক্ষা বাতিল কৰিছে আৰু এই বাতিল কৰা কাৰ্যত স্পষ্টকৈ প্ৰমাণিত হৈছে যে অসম চৰকাৰৰ শিক্ষা বিভাগ সম্পূৰ্ণৰূপে বিফল হৈ তেখেতসকলে সুকলমে এটা পৰীক্ষা তেখেতসকলে পাৰ কৰিব নোৱাৰে। আৰক্ষী কনষ্টেবলৰ পৰীক্ষাই হওক বা অন্যান্য পৰীক্ষা হওক দেখা যায় যে পৰীক্ষাৰ আগতে প্ৰশ্ন কাকতসমূহ মানে ফাদিল হৈ যায়। গতিকে এনেকুৱা মানে ব্যৰ্থ বিভাগে কোনো ধৰণৰ কাম নাই। আজি ৰাতিপুৱা দেখা পালোঁ যে মানে শিক্ষামন্ত্ৰী মহোদয়ে দেখা গৈছে যে তেখেতে কৈছে যে আৰক্ষী চকীসমূহত মানে প্ৰশ্ন কাকতবোৰ থাকে আৰু তাৰ পৰাই ফাদিল হোৱাৰ সম্ভাৱনা আছে। এইটো সম্পূৰ্ণৰূপে মানে গোপাত মিশা শিক্ষা বিভাগে নিজৰ ওপৰত থকা নিজৰ দুখটো ঠেলিবৰ কাৰণে আৰক্ষী বিভাগক তেখেতসকলে বলিৰ পতা সজাই আছে। সেইটো সম্পূৰ্ণৰূপে একদম মানে ভুল কথা। তেখেতসকলৰ শিক্ষা বিভাগৰ পৰাই ফাদিল হৈছে আমাৰ দৃঢ় বিশ্বাস মানে বিশ্বাস। সেইটো তদন্ত হ'ব লাগে আৰু দোষীক মানে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ লগতে ৰণোজ পেগু ডাঙৰীয়াই নৈতিকতা স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰা উচিত। আমচুক কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আমাৰ সমগ্ৰ অসমৰ সমগ্ৰ জিলাৰ লগত আমি হোজাই জিলা আজি ডবকা SBIৰ সন্মুখত আমি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। কাৰণ ৰণোজ পেগুৱে হঠকাৰী সিদ্ধান্ত লোৱাত আমি দুখ পাইছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ হেতালি খেলি আছে মন্ত্ৰীজনে। গতিকে আমি অনতিপলমে আমি দাবী জনাইছোঁ যে শিক্ষামন্ত্ৰীজনে তেখেতে পদত্যাগ কৰক। কাৰণ তেখেতে হঠাৎ ৰাতি 11-12 বজাত লেপৰ তলত বহি AC ৰুমত বহি তেখেতে মানে হঠকাৰী সিদ্ধান্ত লৈছে যে পৰীক্ষা বাতিল কৰিছে। গতিকে আমি দাবী জনাইছোঁ অনতিপলমে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ আমি দাবী জনাইছোঁ। শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু তেখেতে যি হঠকাৰী সিদ্ধান্ত লৈছে আৰু এই যে তেখেতে যে এই শিক্ষা বিভাগটো চলোৱা যে তেখেতে ব্যৰ্থ হৈছে এয়া স্পষ্ট হৈ পৰিছে। গতিকে তেখেতে যোৱাকালি যি এটা সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ বিৰোধ কৰি আমি আজি এই হোজাই জিলা আমচে তেখেতৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি এই আপোনালোকৰ জৰিয়তে তেখেতক মই স্পষ্ট কৰি দিব পাৰিছোঁ আপুনি যদি এই বিভাগটো আপোনালোকে চলাব নোৱাৰা হৈছে আপুনি অতি সোনকালে আপুনি পদত্যাগ কৰক আৰু এই বিভাগটো বেলেগৰ হাতত আপুনি গতাই দিয়ক। গতিকে আমি আপোনাক মানে ধিক্কাৰ দিছোঁ।